নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল জিবাস কিচেনলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ ওচৰলৈ গৰমৰ দিনত খোৱা এটা ৰেচিপি আনিছোঁ, লাও বিলাহী মাছৰ টেঙা। আহক তেন্তে আমি এতিয়া ৰেচিপিটো চাওঁ। এয়া মই এফাল লাও লৈছোঁ। লাওটো দেখুওৱা ধৰণে আপোনালোকে কাটি ল'ব, অলপ মিহি মিহিকৈ কাটিব, তেতিয়া গ্ৰেভিখন অকণমান ডাঠ হয় আৰু খাবলৈও ভাল হয়। লাওটো দেখুওৱা ধৰণে মিহি মিহিকৈ কাটি ল'ব আপোনালোকে। ইয়াত মই লৈছোঁ লাও, ফ্ৰাই মাছ আৰু দুটা বিলাহী মিহি মিহিকৈ কাটি লৈছোঁ, নেমু, ধনিয়া, জলকীয়া, পিঁয়াজ, ক'লা সৰিয়হ, নৰসিংহ পাত আৰু অলপ নহৰু। এতিয়া মই কেৰাহীখনত প্ৰথম অকণমান মিঠাতেল দি লৈছোঁ আৰু মই অকণমান মাছ ভজা তেল আছিলে তাৰো অলপ দি দিছোঁ, ভাল লাগে খাবলৈ। তেলখিনি গৰম হওঁতেই মই তাত ক'লা সৰিয়হ দি দিছোঁ কেইটামান, কেইখিলামান নৰসিংহ পাত, বহুত বেছি নিদিব, অকণমান দিব, গোন্ধটো ভাল লাগে। এতিয়া এইখিনি মই 1 মিনিটমান ভাজিম। এতিয়া মই ইয়াত সৰু পিঁয়াজ এটা মিহি মিহিকৈ কাটি দি দিছোঁ। পিঁয়াজখিনি অকণমান ৰং ধৰোঁতে মই ইয়াত 1 চামুচ নহৰু দিছোঁ। আকৌ মই ভাজিম নহৰু কেঁচা গোন্ধটো যোৱালৈকে। দিছে, পিঁয়াজখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই ইয়াত লাওখিনি দি দিছোঁ। এতিয়া লাওখিনি ভালকৈ মিহলি কৰি লৈছোঁ। লাওখিনি অলপ সময় এনেকৈ ভাজি লোৱাৰ পিছত মই ইয়াত 1 চামুচ হালধি গুড়ি দিছোঁ আৰু 1 চামুচ নিমখটো আপোনালোকৰ নিজৰ আন্দাজত দিব। এতিয়া আকৌ গোটেইখিনি মই ভালকৈ মিহলি কৰি লৈছোঁ। হালধি কেঁচা গোন্ধটো যোৱালৈকে মই অলপমান এনেকৈ ৰাখিম, তাৰপিছত ঢাকনখন মাৰি দিম। এয়া মই ঢাকনখন মাৰি দিছোঁ। এয়া লাওটো অলপ অলপকৈ সিজিছে। এতিয়া মই ইয়াত বিলাহীখিনি দি দিছোঁ। আকৌ মই ভালকৈ মিক্স কৰি লৈছোঁ। আকৌ মই গেছটো মিডিয়াম ফ্লেমত ৰাখি ঢাকনখন 5 মিনিটৰ কাৰণে মাৰি দিছোঁ। আপোনালোকে খালি মাজে মাজে চাই থাকিব যাতে জ্বলি নাযায়। এয়া চাওক, ধুনীয়াকৈ লাও আৰু বিলাহীখিনি সিজি গ'ল। এতিয়া মই ইয়াতে গৰম পানী দিছোঁ। ঠাণ্ডা পানী নিদিব, গৰম পানী দিব অলপ, তেতিয়া ভাল হয়। আৰু পানীটো আপোনালোকৰ নিজৰ আন্দাজত দিব, জোল কিমানকৈ আপোনালোকে ৰাখিব বিচাৰে। এতিয়া মই ইয়াত এটা জলকীয়া দিছোঁ। আকৌ মই ভালকৈ মিক্স কৰি লৈছোঁ গোটেইখিনি। অলপমান উতলাৰ পিছত ফ্ৰাই মাছ কেইডোখৰি দি দিছোঁ। আকৌ মই ভালকৈ মিহলাই লৈছোঁ যাতে জোলৰ ফ্লেভাৰটো মাছত ধুনীয়াকৈ আহি যায়। আৰু মই 5 মিনিটৰ কাৰণে ঢাকনখন মিডিয়াম ফ্লেমত কৰি মাৰি দিছোঁ। এয়া চাওক, আমাৰ লাও বিলাহী মাছৰ টেঙা প্ৰায় হৈয়ে গৈছে। এতিয়া মই ইয়াৰ ওপৰতে অলপ নেমু ৰস দিছোঁ। আকৌ মই ভালকৈ মিহলাই দিছোঁ। এতিয়া মই ঢাকন নমৰাকৈ অলপ সময় উতলিবলৈ দিম। অলপমান ধনিয়া দি দিছোঁ ওপৰত মিহি মিহিকৈ কাটি। এয়া আমাৰ মাছৰ টেঙাখন ধুনীয়াকৈ উতলি গৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিলোঁ। ৰেচিপিটো হৈ গ'ল।
আপোনালোকে গৰম দিনত এই মাছৰ টেঙা ৰেচিপিটো খাই চাব, বহুত ভাল লাগে। আৰু মোক জনাব নাপাহৰিব কেনেকুৱা পালে। মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিলে যদি আপোনালোকৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।